নমস্কাৰ বন্ধুসকল ইতিমধ্যে তোমালোকে গম পাইছাই যে ভাৰত চৰকাৰে 118টা এপছৰ সৈতে PUBG মোবাইল আৰু PUBG লাইট ভাৰতত সম্পূৰ্ণৰূপে বেন কৰিছে আৰু এতিয়া প্লে ষ্ট'ৰ আৰু এনেকুৱা যিকোনো এপ্লিকেশ্যন ডাউনলোড কৰা এপছত এই PUBG মোবাইল আৰু PUBG লাইট পোৱা নাযায় ভাৰতত ভাৰত চৰকাৰে PUBG মোবাইল আৰু PUBG লাইট গেমটো ভাৰতত কিয় বেন কৰিলে আহক ইয়াৰ কাৰণটো ভালকৈ জানি লওঁ আৰু PUBG মোবাইল আৰু PUBG লাইট আকৌ ভাৰতত আনবেন হ'ব পাৰে নেকি জানি লওঁ আহক কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি আমাৰ এই YouTube চেনেলৰ ইন্ট্ৰটো লগাই লওঁ PUBG গেম ভাৰতত কিয় বেন কৰা হ'ল ইয়াৰ বিষয়টো তোমালোকে সবে জানাই ইয়াৰ মেইন কাৰণটো হৈছে চাইনা কিন্তু PUBG গেমটো সাউথ কোৰিয়াই ডেভেলপ কৰা অৰ্থাৎ PUBG গেমটো সাউথ কোৰিয়াৰ হয় আৰু সাউথ কোৰিয়া দেশৰ লগতো আমাৰ এনেকুৱা কোনো সমস্যা নাই কিন্তু হলেও PUBG গেমটো কিয় বেন কৰা হ'ল এই সম্পূৰ্ণ কথা জনাৰ আগতে আমি PUBG বিষয়ে কিছুমান কথা জনা উচিত আসলতে PUBG গেমটো প্ৰথমতে PC অৰ্থাৎ কম্পিউটাৰ আৰু ল্যাপটপৰ কাৰণে বনোৱা হৈছিল আৰু ইয়াক ডেভেলপ কৰিছিল সাউথ কোৰিয়াৰ ব্লু হোল নামৰ কোম্পানী এটাই অৰ্থাৎ PUBG PC সম্পূৰ্ণৰূপে সাউথ কোৰিয়াৰ হয় আৰু ভাৰত চৰকাৰে এতিয়ালৈকে PUBG PC ভাৰতত বেন কৰা হোৱা নাই কিন্তু যেতিয়া সাউথ কোৰিয়াৰ ব্লু হোল কোম্পানীয়ে PUBG গেমটো চাইনাত বজাৰ মুকলি কৰিব খুজে তেতিয়া চাইনাৰ এটা কোম্পানী টেনচেনৰ লগত মিত্ৰতা কৰিব লগা হয় কাৰণ চাইনাৰ দেশৰ আইনৰ মতে কোনো দেশৰ কোম্পানীয়ে চাইনাৰ বজাৰত প্ৰৱেশ কৰাৰ আগতে চাইনাৰ দেশৰ যিকোনো কোম্পানীৰ লগত মিত্ৰতা কৰিব লাগিব সো এই আইনৰ কাৰণে সাউথ কোৰিয়াৰ ব্লু হোল কোম্পানীয়ে চাইনাৰ দেশৰ টেনচেন কোম্পানীৰ লগত মিত্ৰতা কৰিব লগা হ'ল মিত্ৰতা কৰাৰ পিছত টেনচেন কোম্পানীয়ে ব্লু হোল কোম্পানীৰ PUBG PC গেমৰ পৰা কপি কৰি টেনচেন কোম্পানীয়ে PUBG মোবাইল এপ বা PUBG গেমটো ডেভেলপ কৰে অৰ্থাৎ PUBG মোবাইল গেমটো চাইনিজ গেম ডেভেলপাৰে ডেভেলপ কৰিছে কিন্তু চাইনিজ ডেভেলপাৰে এই গেমটো ডেভেলপ কৰিলেও PUBG মোবাইল গেমটো সম্পূৰ্ণ চাইনিজ নহয় PUBG গেমৰ 10% অধিকাৰে চাইনিজ কোম্পানী টেনচেনৰ আছে আৰু তোমালোকে ভাবিলে আচৰিত হ'বা যে অকল 10% অধিকাৰ থকা পিছতো ইয়াৰ মূল্য 3000 কোটি টকাতকৈ বেছি আৰু এই উপাৰ্জন কৰা টকাৰে চাইনাই ভাৰতৰ মাটিত খমাই নিজৰ বুলি ক'ব ধৰিছে অৰ্থাৎ ভাৰততে ব্যৱসায় কৰি ভাৰতৰ মানুহৰ টকাৰে ভাৰতকে ক্ষতি কৰিব বিচাৰিছে আৰু এই কাৰণে PUBG গেমটো ভাৰতত বেন কৰাৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে এতিয়া ভাৰতত যিমান PUBG খেলাৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ মনত অকল এটা কথাই আছে যে ভাৰতত PUBG আকৌ আনবেন হ'ব নে নহয় PUBG বেন হোৱাৰ কথা গম পাই ব্লু হোল কোম্পানীয়ে ভাৰত চৰকাৰৰ লগত আলোচনাত বহিছে আৰু এই বিষয়ে ব্লু হোল কোম্পানীয়ে তেওঁলোকৰ PUBGৰ নিজৰ ডিস্কটত আপডেট কৰিছে আৰু লগতে ব্লু হোল কোম্পানীয়ে চাইনাৰ টেনচেন কোম্পানীৰ লগতো কথা পাতিছে আৰু যিমান সোনকালে পাৰে এই সমস্যাৰ সমাধান বিচাৰিবলৈ কৈছে যদি ব্লু হোল কোম্পানীয়ে চাইনাৰ টেনচেন কোম্পানীৰ 10% শ্বেয়াৰ তেওঁলোকৰ পৰা কিনি লয় বা তেওঁলোকৰ কোম্পানীৰ মাজত যি মিত্ৰতা হৈছিল এই মিত্ৰতা ভাঙি দিয়ে তেন্তে PUBG গেম পুনৰ আনবেন হ'ব পাৰে কিয়নো এনেকুৱা কৰিলে PUBG গেম সম্পূৰ্ণ সাউথ কোৰিয়াৰ দেশৰ হ'ব আৰু সাউথ কোৰিয়াৰ দেশৰ লগত আমাৰ ভাৰতৰ কোনো সমস্যা নাই আৰু ব্লু হোল কোম্পানীয়ে PUBG খেলা যি ল'ৰা ছোৱালী বা তেওঁলোকৰ যি দৰ্শক আছে এই সমস্যাৰ সমাধান নোলোৱালৈকে কিছুদিন ৰখিব কৈছে আৰু ইয়াৰ বিষয়ে যদি যিকোনো এটা আপডেট ওলায় তেন্তে আমি এই আমাৰ চেনেলৰ মাধ্যমে তোমালোকক জনাব চেষ্টা কৰিম।
তো বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালা কমেণ্ট কৰিবা আৰু পাবজি গেম আকৌ আনবেন হ'ব লাগে নে নালাগে তোমালোকৰ মতামত কমেণ্টত লিখিবা যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিবা লগতে আমাৰ এই ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিবা